এক বিগ ব্ৰেকিং নিউজ নিবনুৱাসকলৰ বাবে এক বিগ ব্ৰেকিং নিউজ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ 1200 পদৰ বিপৰীতে প্ৰাৰ্থী 5 লক্ষাধিক স্বাস্থ্য বিভাগে পূৰ্ববতে স্থগিত ৰখা চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা 22 জানুৱাৰীত অনুষ্ঠিত হ'ব। স্বাস্থ্য সেৱা সঞ্চালকালয়, চিকিৎসা শিক্ষা সঞ্চালকালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ লগতে আয়ুষ সঞ্চালকালয়ৰ অধীনৰ চতুৰ্থ বৰ্গৰ 1192টা পদৰ নিযুক্তিৰ বাবে পূৰ্বে তিনিবাৰকৈ পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছিল যদিও প্ৰাকৃতিক দুৰ্যোগকে ধৰি অন্যান্য কাৰণত অনুষ্ঠিত কৰিব পৰা নাছিল। ৰাজ্য চৰকাৰৰ 26,000 পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত অহা 22 জানুৱাৰীত দেওবাৰে চতুৰ্থ বৰ্গৰ উক্ত পদসমূহৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে স্বাস্থ্য বিভাগে। গতিকে আপোনালোকে কিনি চাইছে, আপোনালোকে যদি প্ৰস্তুতি কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলত অলৰেডি স্বাস্থ্য বিভাগৰ, অসম পুলিচৰ, APDCLৰ বিভিন্ন ধৰণৰ প্ৰশ্ন অলৰেডি আলোচনা কৰা হৈছে। বহুত কেইটা ভিডিঅ' আপলোড কৰা হৈছে, ইংৰাজী, ৰিজনিং, জেনেৰেল নলেজ আদি। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এই চেনেলৰ পৰা আপোনালোকে ধুনীয়াকৈ পঢ়িব পাৰে আৰু আপোনালোকৰ নিশ্চয় কামত লাগিব। বহুত কেইটা ভিডিঅ' আমি আপলোড কৰিছোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহ'লে আমি ভিডিঅ' আপলোড দিলে আপোনালোকে গম পাই যাব। থেংক ইউ। জয় আই অসম।